ধুবুৰীৰ গৌৰীপুৰ টিয়াবাৰীৰ দ্বিতীয়খন গাঁৱত 18টাকৈ গৰু জব্দ কৰিলে গৌৰীপুৰৰ আৰক্ষীয়ে। ৰাজ্যখনৰ সাহসীয় বিজেপি চৰকাৰে ৰাজ্যখনত গো সুৰক্ষা আইন গৃহীত কৰাৰ মাজতেই নামনি অসমৰ ধুবুৰী জিলাৰ গৌৰীপুৰত আজি দেখা গ'ল এটা বিপৰীত দৃশ্য। বহিৰাষ্ট্ৰ বাংলাদেশলৈ গৰু চোৰাং বেপাৰীয়ে নিশাৰ আন্ধাৰৰ সুযোগ লৈ ধুবুৰীৰ গৌৰীপুৰৰ টিয়াবাৰীৰ দ্বিতীয়খন গাঁৱৰ পৰা 18টাকৈ গৰু চালান দিয়াৰ বাবে যোজা কৰিছিল। এই 18টাকৈ গৰু বাংলাদেশলৈ প্ৰেৰণ কৰিব বুলি গৌৰীপুৰৰ আৰক্ষীয়ে গোপন তথ্যৰ খবৰ পাই উক্ত টিয়াবাৰীৰ দ্বিতীয়খন গাঁৱত উপস্থিত হৈ গৰুবোৰ জব্দ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে গৌৰীপুৰৰ আৰক্ষীয়ে জব্দকৃত গৰুসমূহ গৌৰীপুৰৰ শহৰত ৰাখিছে বুলি জানিব পৰা গৈছে। নিউজ ডেস্ক রিপোর্ট নিউজ আর আসাম।